হাই মই মানে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আশা কৰো সকলোৱে ভাল মোৰ ভালেই মই আজি কি বনাও কি নবনাও আপোনালোকক দেখাম বলক তেন্তে আজি মই এটা স্পেশাল বস্তু বনাম সেইটো আপোনালোকক দেখাম মই আজি এটা টেস্টি ৰেচিপি বনাম বুলি ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাই থাককচোন মইনো কেনেকৈ বনাও এগ ডাল ফ্ৰাই যদিহে ভাল পায় আপোনালোকে ট্ৰাই কৰি চাব পাৰিব ঠিক আছে তেন্তে বনাওঁগৈ কেৰাহীখন গৰম হোৱাত তেল দিলোঁ তেল দিয়াৰ পাছত কেইটামান গোটা জিৰা এটা পিঁয়াজ আৰু তিনিটা শুকান জলকীয়া দিছিলোঁ সেইখিনি মই ৰেকৰ্ড কৰিছিলোঁ খালি ডিলিট হৈ গ'ল আধাৰ পৰাহে মই দেখুৱাব পাৰিছোঁ এইখিনি এতিয়া অকণমান ভালদৰে ভাজি ল'ম আজি বনাম এগ ডাল ফ্ৰাই চাই থাককচোন আপোনালোকে মইনো কেনেকৈ বনাওঁ তাত দুটা সৰু সাইজৰ আলু দিছোঁ মোৰ এতিয়া এইখিনি ভাজি হৈ গ'ল অকণমান লৰাই দিওঁ যিমানে লৰাব পাৰে সিমানে দালিকণ খাই ভাল লাগে ইয়াতে দি দিম এতিয়া পানী মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰিব চাই থাকক শেষলৈকে ভিডিঅ'টো চাওকচোন এতিয়া উতলি আছে আজি কুকাৰত বনোৱা নাই কেৰাহীতে এনেকৈ তেল দি বনাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম মছলাখিনি জিৰা ধনিয়া গৰম মছলা আদি কৰি সকলোখিনি মই মছলা ব্যৱহাৰ কৰিছোঁ চাই থাকক আপোনালোকে
ৰেড চিলি দিছোঁ অকণমান আৰু অকণমান কাশ্মীৰী পাউডাৰ দিছোঁ সকলোখিনি মছলা দিলে খাই বহুত ধুনীয়া লাগে নিদিলেও আপত্তি নাই নিদিলেও হয় কিন্তু আমি মই দিছোঁ এতিয়া অকণমান লৰাই দিম আলুখিনি অকণমান ভাঙি দিছোঁ মই নেভাঙিলেও হয় অলপ ভাঙি দিছোঁ মই চাই থাকক ভিডিঅ'টো এতিয়া অকণমান লৰাই দিছোঁ লৰাই দিয়াৰ পাছত এতিয়া মই ঢাকি দিম কাৰণ পানীটো অলপ শুকাবলৈ দিম এতিয়া ঢাকি দিছোঁ ঢাকনাখন খুলি এতিয়া অকণমান লৰাই দিলোঁ চাওকচোন আপোনালোকে যদি ইয়াতকৈ অকণমান পনীয়া কৰি খাওঁ বুলি ভাবে পনীয়া কৰি ৰাখিব পাৰে মই অকণমান ডাঠকৈ ৰাখিছোঁ যিহেতু দাল ফ্ৰাই অকণমান ডাঠকৈ ৰাখিলে ভাল হয় খাবলৈ মই আলুখিনি ভাঙি দিলোঁ চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগিল এতিয়া অলপ লৰাই দিওঁ কাৰণ তলত ধৰি যাব পাৰে মই ইয়াতে ডিম দুটা ভাঙি দিছিলোঁ এইটো অপশ্যনেল হয় আপোনালোকে ভাঙি দিবও পাৰে নিদিবও পাৰে ভাঙি দিলে তাৰ টেষ্টটো বহুতেই ধুনীয়া হয় এতিয়া আলুখিনি অলপ ভাঙি দিছোঁ মই গোটেই আলুখিনিয়ে ভাঙি দিলোঁ আপোনালোকে যদি ভাঙি নিদিয়ে তেনেকৈ ৰাখি দিব পাৰে কাৰণ এনেকৈ ভাঙি দিলে দালিকণ বহুতেই ডাঠ হয় আৰু খাবলৈ বহুতেই টেষ্টি হয় চাই থাকক এতিয়া ইয়াতে দি দিম অকণমান কাশ্মীৰী পাউডাৰ আগত দিয়া যিহেতু নাছিলোঁ এতিয়া দি দিছোঁ অকণমান এতিয়া ভালদৰে এইখিনি মিহলাই দিম কিয় জানো ফ্ৰিজত থোৱাৰ কাৰণে গোট মাৰি গৈছে নেকি ফ্ৰিজত যিহেতু ৰখা হৈছিলে এইখিনি এতিয়া মই ভালদৰে মিহলাই লওঁ এতিয়া ইয়াতে দি দিছোঁ মই যিখিনি ডিম মই ফ্ৰাই কৰি ৰাখিছিলোঁ সেই ডিমকেইটা তাত যিখিনি তেলত মই ফ্ৰাই কৰিছিলোঁ তাত অকণমান ঘিউ দিছিলোঁ আৰু অকণমান মিঠাতেল দিছিলোঁ সেইখিনি মই ইয়াত আকৌ ব্যৱহাৰ কৰিম
মোৰ এইখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিওঁ আৰু যিখিনি মই ঘিউ আৰু মিঠাতেল দি 3টা কেঁচা জলকীয়া আৰু কেইটামান গোটা জিৰা তেনেকৈ মই আনফালে অকণমান হেৰি কৰি লৈছিলোঁ আগতে তেলতে বনাইছিলোঁ যদিও এতিয়া লাষ্টত এনেদৰে অকণমান ঘিউ দি তেল মাৰি দিছোঁ তেতিয়া খাই বহুতেই ভাল লাগে আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে ঘিউ নাথাকিলে আপোনালোকে ইয়াত বাটাৰ ব্যৱহাৰ কৰিব পাৰে এইখিনি চাওকচোন কি ধুনীয়া হৈছে খোৱা নাই ঘৰত এদিন ট্ৰাই কৰি চাবচোন বহুতেই ধুনীয়া হয় খাবলৈ যদিহে আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো দবাই দিব যাতে মোৰ ভিডিঅ' আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আজিলৈ আকৌ তেন্তে পুনৰ এটি নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম মোক যদি ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব আপোনালোকে মোক তাত গৈ ফ'ল' কৰিব পাৰিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ বাই বাই